যে আৰু চেণ্ট্ৰেলৰ পৰা তেওঁলোকে আহি এয়া চাওক, এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু দুৰ্গা পূজাৰ আনন্দৰ মাজতেই দেখা গৈছে হোজাই ডিষ্ট্ৰিক্টত কাৰ্বি ফেষ্টিভেল বৃহৎ দীঘল ৰেলী বৰপহাৰ মাজেৰে তেওঁলোকে এনেদৰে পাৰ হৈছে। মই আপোনালোকক দেখুৱাইছোঁ তেওঁলোক দুগৰাকী আহিছে চেণ্ট্ৰেলৰ পৰা আৰু চেণ্ট্ৰেলৰ পৰা তেওঁলোকে আহি এই তিনিদিনীয়া কাৰ্যসূচী তেওঁলোকে পৰ্যবেক্ষণ কৰিব। আৰু এয়া মই দেখুৱাইছোঁ মানে ডিষ্ট্ৰিক্টখন মিলাই গোটেই হোজাই ডিষ্ট্ৰিক্ট মিলাই এইবাৰৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে কাৰ্বি ইয়থ ফেষ্টিভেল তেওঁলোকে অনুষ্ঠিত কৰিছে। যে তেওঁলোকে এই তিনিদিনত কেনেদৰে প্ৰদৰ্শন কৰিছে, তেওঁলোকে কি কি কৰিছে, কিমান সুন্দৰ প্ৰদৰ্শন কৰিছে, এই গোটেইখিনি এই দুইগৰাকী বিষয়া চেণ্ট্ৰেলৰ পৰা যি দুইগৰাকী বিষয়া আহিছে এই দুইগৰাকী বিষয়াৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকেহে আচলতে চিলেকশ্যন কৰিব তেওঁলোকৰ প্ৰদৰ্শন কিমান সুন্দৰ হৈছে বা কিমান পাৰিছে। তেওঁলোকে তাৰালাংচত যেনেদৰে প্ৰত্যেক বছৰ প্ৰগ্ৰামসমূহ হৈ থাকে সেই ঠাইত তেওঁলোকৰ এই প্ৰতিবেদনৰ লিষ্ট, এই প্ৰতিবেদন তাতে দাখিল কৰাৰ পাছত পজিশ্যনসমূহ তাতে গণ্য হ'ব। নাচিব নাজানে, নাচিবতো পাৰে হ'লে এতিয়াতো কি কয় মানে আপোনাৰ বয়স হৈ গৈছে, আপুনি মানে কম্পিটিশ্যন নকৰে আৰু আমি দেখাব পাৰে আৰু কাৰ্বি কালচাৰেল ডান্স কেনেকা দেখাব পাৰে। ক্লাৰ্জি বেবীৰ মায়ে দেখাব পাৰে কিন্তু নেদেখায়। এয়া হৈছে আমাৰ ভাইৰেল ক্লাৰ্জি বেবী, আপোনালোকে সকলোৱে চিনি পায় ক্লাৰ্জি বেবীৰ এইগৰাকী মাতৃ। গতিকে আজি আমি এই ৰফিককো পাই আমাৰ খুব ভাল লাগিছে। আৰু মোৰ লগত আছে পৰিচয় ডাঙৰীয়া, তেওঁ মোৰ কেমেৰাত প্ৰায় ভাইৰেল হৈ থাকে, ভাল লাগিছে। ভাইৰেল মেন ন আপুনিতো সদায় আমাৰ লগত গৈ আছে। আমাৰ এই ফেষ্টিভেল এইবাৰ আমাৰ হোজাই ডিষ্ট্ৰিক্ট ইউনিট এবাৰ আমি ফাৰ্ষ্ট প্ৰগ্ৰাম কৰিছোঁ। কি প্ৰগ্ৰাম হ'ব? ছিংগাৰ টিংগাৰ আহিব নেকি? ছিংগাৰ আহিব 13 তাৰিখ চিফ গেষ্টসকলে গ্ৰুপ আহিব। কাৰ্বি ছিংগাৰ নে আছামিজ নে হিন্দী ছিংগাৰ, কেনেকৈ গান গাব? একদম কাৰ্বি, চব কাৰ্বি। ইতিমধ্যে আৰু 300 মিটাৰ গ'লেই তেওঁলোকৰ গন্তব্যস্থলী পাই যাব। এইটো কি কোৰ নেকি? কোদাল কি হয় এইটো? কোৰ কি কৰিবা? এইটো খেতি কৰে, কোন খেতি? মূলা খেতি মানে এটচেট্ৰা এইটো ন। আৰু আজি নাচিবা নহয় জানো? ঠিক আছে, তাই কোৰ চোৰ লৈ এনেদৰে ওলাই আহিছে। চব এইফালে বন্দুকো আছে হাতত, বন্দুক দেখাই দিয়া, ঢোল আৰু বিভিন্ন ধৰণৰ এনেধৰণৰ তেওঁলোকৰ কালচাৰেল যিসমূহ তেওঁলোকৰ আছে সেইসমূহ তেওঁলোকে এনেদৰে প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে এনেদৰে ওলাই আহিছে। আৰু আমাৰ হোজাই ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী হয় খগেন ইংতি ন। নগাঁও আৰু হোজাই জিলাৰ মাজত বিভক্ত হোৱাৰ পিছত প্ৰথম জিলা তৰফৰ পৰা কাৰ্বি কালচাৰেল ছ'চাইটি ডিষ্ট্ৰিক্ট তৰফৰ পৰা আয়োজন কৰিছে। গতিকে আমি সকলো হোজাই কাৰ্বি ৰাইজে এক্সাইটেড আৰু ইয়াত হোজাই জিলাৰ কাৰ্বিসকলেও যাতে ইয়াত নিজৰ পৰম্পৰাগত কলা সংস্কৃতি জীয়াই ৰাখিব পাৰে সেইখিনি আমি আপ্ৰাণ প্ৰচেষ্টা চলাই থাকিম। এইজনী ৰফিক হোজাইৰ কেমেৰাত ভাইৰেল ক্লাৰ্জি বেবী সকলোৱে চিনি পায়। इनवाइट किया है, इनवाइट किया है ना। ভাইৰেল তো তাই সেলিব্রিটি হয় আমাৰ, যাৰ বাবে ইনভাইট কৰি আনিছে ক্লাৰ্জি বেবী ডাইৰেক্ট ইনভাইট। নাচিবা ন আজি? আজি হানসাগাঁৱৰ ষ্টেজ হিলি যাব নহয় জানো? মুম্বাই হিলাৰ পাছত এবাৰ হানসাগাঁৱৰ ষ্টেজ হিলাব। আৰু প্ৰায় 1 কিলোমিটাৰ দীঘলীয়া যাত্ৰাৰ পাছত আৰু এয়া আহি পাইছে তেওঁলোকৰ কালচাৰেল হল। আৰু কালচাৰেল হলত ইতিমধ্যে আহি তেওঁলোকৰ এই বৃহৎ দীঘল যি ৰেলী, সেই ৰেলী তেওঁলোকে ইতিমধ্যে আহি পাইছে কালচাৰেল হলৰ ওচৰত। আৰু এয়া বিভিন্ন ধৰণৰ কালচাৰেল প্ৰদৰ্শনীমূলক তেওঁলোকে ইয়াতে প্ৰদৰ্শন কৰিছে। আৰু এইখন হল দেখুৱাই দিব, অলপ এইফালে ধৰি দিব, এই হলখন দেখুৱাই দিব, অকণমান এইফালে যোৱা। এয়া চাওক, এই হলত আৰম্ভ হ'ব তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ নৃত্য, ডান্স, ছিংগিং, কাৰ্বি কালচাৰেলৰ যিমান প্ৰদৰ্শন আছে। আৰু হোজাই ডিষ্ট্ৰিক্টৰ কাৰ্বি ফেষ্টিভেলৰ বাবে এনেদৰে প্ৰস্তুতি তেওঁলোকে লৈ
কি কৰিবা নাচিম আৰু অকল নাচিম অকল নাচিবা তুমি এটা সুধিছিলো তুমি নাচিবা আৰু কি কৰিবা নাচিম আৰু গান গাবা নাগাওঁ হা গান নাগাও তুমি নাচিবা কি নাম তোমাৰ সন্মিলি স্নাৰ্পি কি দেখাবা কি দেখাবা ডান্স কৰিব ডান্স কৰিবা ন বাম্বু ডান্স হ'ব আৰু কি মানে দেখাবা নাম কৈ দিয়াচোন তোমালোকৰ যিটো প্ৰগ্ৰাম হ'ব ৰিতনন চিংগি আৰু নিমচুকিৰো এইটো ন কেনেদৰে পতাকা উত্তোলন কৰিছে মই দেখুৱাইছো এয়া চব ইউনিট ইয়াত লিখা আছে কান্দুৰা বৰবহাই ইউনিট ইয়াতে লিখা আছে কাকি ইউনিট এনেদৰে তাৰালাংচু ইউনিট এনেদৰে পাৰুখোৱা ইউনিট এনেদৰে 7টা ইউনিট আৰু 7খন পতাকা একেলগে তেওঁলোকে উত্তোলন কৰিছে পতাকা উত্তোলনৰ পাছত কাৰ্যসূচীসমূহ তেওঁলোকৰ এনেদৰে আগবঢ়া পৰিলক্ষিত হৈছে আৰু তেওঁলোকে ইতিমধ্যে সাজু হৈ আছে যুৱতীসকলে বিভিন্ন ধৰণৰ প্ৰদৰ্শন তেওঁলোকে দেখুৱাবৰ কাৰণে এইটো আই কাৰ্ডৰ ভিতৰত পইচা দেখোন পইচা বেছি নেকি তোমাৰ আৰু এনেদৰে কোৰ চাওক আপোনালোকে চব লৈ তেওঁলোকে ইতিমধ্যে এনেদৰে সাজু হৈ আছে আৰু ইতিমধ্যে আৰম্ভ হ'ব 3দিনীয়া কাৰ্যসূচীৰে তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰগ্ৰামসমূহ পতাকা উত্তোলনৰ পাছত আজিৰ পৰা তেওঁলোকৰ আৰম্ভ হ'ব আৰু এয়া হৈছে হোজাই ডিষ্ট্ৰিক্ট